হে গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা আৰু ভগৱানৰ কৃপাত ময়ো ভালে আছোঁ। আৰু দুপৰীয়া ভাত সাজৰ কাৰণে মই বনাই আছোঁ মাটি দালি খাই মই খুবেই ভাল পাওঁ। আৰু মাটি দালিৰ লগত অকণমান ৰহৰ দালিও মিক্স কৰি দিছোঁ। কিন্তু মাটি দালিটো মাজে সময়েহে খাব লাগে, সদায় খাব নালাগে কিন্তু। আৰু প্ৰথমে মই দালিখিনি তিতাই ৰাখিছিলোঁ, তাৰপিছতে কুকাৰত ৩-৪টামান হুইচেল মৰালোঁ, তাৰ পৰা পিঁয়াজ দি পেলাই তড়কা লগাই দিছোঁ। ইয়াত অকণমান আদাও দি দিছোঁ থেতালি, আৰু এটা বিলাহী দি দিছোঁ। বিলাহীৰ জেগাত ঔটেঙা দিবলৈ পালে বেছিয়ে ভাল হয়, কিন্তু মোৰ ঔটেঙা আনি থোৱা নাছিলে, সেইকাৰণে মই বিলাহীকে দি দিলোঁ। আৰু এনেকৈ খাই খুবেই ভাল লাগে, আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। মই কিন্তু এনেকৈ মাটি দালি খাই খুবেই ভাল পাওঁ। মাটি দালিটো আৰু অকণমান ডাঠ হ'বলৈ দিছোঁ, সেইকাৰণে হেতাখনে লৰাই আছোঁ। অকণমান ডাঠ হোৱাৰ লগে লগে হৈ যাব। আৰু এইফালে মই মচন্দৈ, এইটো মই চাটনি বনাম। ইয়াতে মই আদা, নহৰু আৰু এটা ভোট জলকীয়া দি দিম। আৰু এইফালে মই অকণমান ডালিমো গুচাই ল'লোঁ, যিটো কাম কৰি মই খুবেই বেয়া পাওঁ, কিন্তু নকৰিলেও উপায় নাই। অকণমান কামৰ মাজতে ডালিমো গুচাই ল'লোঁ। আৰু এইফালে মোৰ ভাত ৰেডি হৈ গ'ল। এইফালে লৈছোঁ ভাত, এইফালে এটা তিয়ঁহ কাটি লৈছোঁ আৰু এটুকুৰা নেমু, এইফালে মাটি দালি, আৰু এইফালে লৈছোঁ ৰঙালাও, ভোল আৰু মটৰ চব্জি, এটা কেঁচা জলকীয়া, আৰু এইফালে অকণমান চিকেন, আৰু এইফালে লৈছোঁ মই মচন্দৈ চাটনি। গতিকে মই ভাতটো খাই লওঁ, ভোকত একেবাৰে ৰ'ব পৰা নাই। আৰু আপোনালোকেও মাটি দালি এনেকৈ বনাই এবাৰ খাই চাবচোন। মাটি দালিটো খাই সঁচাকৈ খুবেই ভাল লাগিছে দুপৰীয়া ভাত সাজ খাই। বিশেষকৈ মাটি দালিটো খুবেই টেষ্টি হৈছে। আৰু আজি ভিডিঅ'টো ইমানেই। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে ভাল পালে লাইক আৰু কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ।